everyone. আজি হৈছে কাতি বিহুৰ পিছৰ দিনা যোৱা কালি তো কাতি বিহু সেলিব্ৰেট কৰিলো ধুনিয়াকৈ আৰু আপোনালোকে কি কি কৰিলে কাতি বিহুত মোক কমেন্ট সেকশনত জনাব কি একদম ডেইলি লাইফৰ এটা ব্লগ হ'ব একদম সাধাৰণ কাৰণ দুৰ্গা পূজা আহি আছে আৰু 3-4 দিন পিছত দুৰ্গা পূজা ষ্টাৰ্ট হৈ যাব যদিও ৰাজহুৱাভাৱে এবাৰ পালন কৰা নহয় তথাপিও ঘৰত হলেও অলপ মনত পূজা ভাইবছটো আহিব লাগে ন পূজা থাকিলে অলপ ঘৰটো সাফ সফাই কামো থাকে সেই কাৰণে ভাবিছো আজিৰ পৰা ষ্টাৰ্ট কৰি দিও অলপকৈ কৰো আৰু যদিও বাহিৰত ওলাই নাযাও তথাপিও ঘৰতে অকমান কিবা কৰিলে তেতিয়াহে সেলিব্ৰেটটো কৰিব লাগিব এবাৰ অকমান বেলেগ ধৰণে আৰু হেতু ঘৰত থাকি নিজৰ মানুহখিনিৰ লগত নিজৰ ফ্যামিলি মানুহ বছৰৰ নিচিনাকৈ নকৰি এবাৰ অকমান বেলেগ ধৰণে কৰিব কাৰণে আমি সুযোগ পাইছো গতিকে চা এবাৰ কি কৰিব পাৰো আপোনালোকেটো আপডেটছ পাই থাকিব আৰু আজি আছে গোটেই দিনটোত বহুত কামটো কৰি থাকিব লাগিব কিন্তু মাজে মাজে আপোনালোকৰ লগতো কথা পাতি থাকি ভিডিওটো আজি ষ্টাৰ্ট কৰো তো নমস্কাৰ বন্ধুসকল মই অঞ্জলি আৰু মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে মই একদম ভালে আছো আজি আৰু বেছি কথা কৈ নাথাকো কাৰণ বহুত কাম কৰিবলগীয়া আছে আপোনালোকে ভিডিওটো চাই থাকক চাফা কৰোঁতে মুখটো লেতেৰা হ'ল আৰু কালি গৈছিলোঁ ফেঞ্চি বজাৰত তাৰপিছত বহুত ধূলি লাগিছে ভাল নালাগে চুলিখিনি খৰটা হৈ যায় সেইকাৰণে শ্বেম্পু কৰি দিলোঁ অলৰেডি ক'লোঁ যে যোৱাকালি মই গৈছিলোঁ ফেঞ্চি বজাৰত আৰু পূজাৰ বজাৰটো কৰা নাই কাৰণ এইবাৰ যিহেতু পূজাই নহয় বাহিৰলৈ ওলাই নাযাওঁ যিখিনি মোৰ দৰকাৰ হৈ আছিলে যিখিনি বস্তু ডেইলি ইউজ কৰা সেইবিলাকে কিনিছোঁ তেনেকুৱা ধৰণৰ বস্তু কিনিছোঁ আপোনালোকে শ্বেয়াৰ কৰি যে মই কালি কি কিনিছোঁ বজাৰলৈ গৈ প্ৰথমতে যিটো বস্তু মোৰ চকুত লাগিছে আৰু এতিয়া একদম ট্ৰেণ্ডত চলি আছে সেইটো হৈছে এনেকুৱা ধৰণৰ হেয়াৰ বেণ্ডবোৰ মই কিনি মানে মোৰ দেখি বহুত ভাল লাগিছিলে আৰু কম দামতো আছিলে মানে বহুত কিউট টাইপ লাগে আৰু মানে মুখ চুখ ধোৱা সময়ত এনেকুৱা ধৰণৰ বেণ্ড থাকিলে মানে চুলিখিনি পিছফালে কৰি ধুনীয়াকৈ ধুবৰ কাৰণে ইজি হয় চ' সেইকাৰণে মই কিনি ল'লোঁ দুটা প্লিজ জাজ নকৰিব যে এইটো বস্তুটো একো দেখুৱাবলগীয়া নাই যে কিয় দেখাই আছে একচুৱেলি মই আপোনালোকৰ লগত গোটেইখিনি বস্তু শ্বেয়াৰ কৰি বহুত ভাল লাগে সকলো কথা কৈ ভাল লাগে সেইকাৰণে মই দেখুৱাইছোঁ আৰু মই একো তেনেকৈ ভাল দামী কাপোৰ একো কিনা নাই মই জাষ্ট নিজৰ ঘৰত সদায় পিন্ধিবলৈ যিবোৰ দৰকাৰ হয় সেইবোৰ কিনিছোঁ চ' 100 rupeesকৈ এনেকুৱা ধৰণৰ শ্বৰ্টছ ঘৰত পিন্ধিবৰ কাৰণে এইবোৰ ফেঞ্চিত গ'লে আপোনালোকে জানেই আৰু যোন গুৱাহাটীৰ হওক ফেঞ্চিত গৈ পাইছে তেওঁলোকে জানেই পায়ে সেইবোৰ ভাল বাচিব জানিব লাগিব একচুৱেলি ফেঞ্চিত মই সেইটোৱে ভাবোঁ যে আপুনি যদি ভালকৈ দাম মানে বাৰ্গেন কৰিব জানে আৰু যদি অলপ বিচাৰিব জানে ভাল বস্তু 100 rupeesকৈ এনেকুৱা ধৰণৰ শ্বৰ্টছ মই 3টা লৈছোঁ এইটো এটা আৰু এটা আনিছোঁ হোৱাইট কালাৰত কিউট এইটো এনেকুৱা ধৰণৰ আৰু কাপোৰবোৰ ইমান ছফ্ট আৰু গৰমত পিন্ধিব কাৰণে বহুত ভাল হ'ব আৰু এনেকুৱা ব্লু কালাৰত আনিছোঁ চ' এনেকুৱা ধৰণৰ শ্বৰ্টছ 3টা আনিছোঁ আৰু লগতে আনিছোঁ মাৰ কাৰণে এযোৰ চেণ্ডেল কাৰণ সেইটো মায়ে দোকানত যায় সদায় এইযোৰ মোৰ এইযোৰ 150 rupees পৰিছে ভাল লাগিছে আৰু যিকোনো কালাৰৰ কাপোৰ লগতে মিলি যাব মায়ে যিহেতু সদায় ওলাই যায় বাহিৰলৈ কোনো কালাৰ পিন্ধিলেও মিলি যাব মৰম লগা হয় চেণ্ডেল আৰু ফ্লেট হয় কাৰণ দিনটো পিন্ধি থাকে মায়ে ভাল হ'ব আৰু সেইকাৰণে আনিলোঁ আৰু লগতে মোৰ কাৰণে এযোৰ চেণ্ডেল আনিছোঁ এইটো পৰিছে 200 টকা এইযোৰত 200 টকা পৰিছে বহুত কিউট লাগিল মোৰ দেখি পেলাই সেইকাৰণে মই কিনিলোঁ এইযোৰ এইখিনিয়ে আৰু বেছি একো বজাৰ কৰা নাই কাৰণ এতিয়া দৰকাৰ হোৱা নাই দৰকাৰ হ'লেতো কিনিম এতিয়া দৰকাৰ হোৱা নাই বেলেগ একো তেনেকুৱা একো কিনা নাই এইখিনিয়ে কিনিছোঁ কাৰণ এইখিনি দৰকাৰ আছিলে আৰু লগতে হেয়াৰ বেণ্ডডালে মোক কেনেকুৱা লাগিছে কৈছে আজি ভিডিঅ'টো বেছি দীঘলীয়া নহয় এটা সৰু ব্লগ কৰিলোঁ আজিৰ দিনটোৰ আশা ৰাখিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু ব্লগটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ ভাল পালে তেনে কমেণ্ট কৰিব তলত আৰু এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ সৈতে সেইখিনিয়ে পুনৰবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে